নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ কাষলৈ আহিছোঁ। নিৰ্বাচনৰ ফলাফল আহিল। আজি আমি অসম কেন্দ্ৰিক কথাখিনি পাতিম। মই আপোনালোকক প্ৰথমতে জনাওঁ, এই ভিডিঅ'টো এইভাবে শেষলৈ চাব, কাৰণ ইয়াত আমি যিখিনি কথা আজি পাতিম নিৰ্মোহভাৱে পাতিম। বহুতেই কালিৰ পৰা এই ধৰণৰ বাগধাৰা এটা অসমত সৃষ্টি কৰিছে। অসমত যিমান বিশ্লেষণ হৈছে, হয় কংগ্ৰেছক ভাল পোৱা মানুহে বিশ্লেষণ কৰিছে, যাৰ বাবে কংগ্ৰেছ কেন্দ্ৰিক বিশ্লেষণ হৈছে, হয় বিজেপিক ভাল পোৱা মানুহে বিশ্লেষণ কৰিছে, যাৰ বাবে বিজেপি কেন্দ্ৰিক বিশ্লেষণ হৈছে। কিন্তু প্ৰকৃততে অসমৰ ফলাফলটোৱে কি কথা কৈছে, অসমৰ ফলাফলটোৰ বাৰ্তাটো কি, সেই বাৰ্তাটো আজি আমি বিচাৰিবলৈ চেষ্টা কৰিম। বাৰ্তাটোৰ কথা আমি আজি পাতিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব। প্ৰথমতেই আপোনালোকে বেয়া পালেও কালিৰ পৰা ৰাতি এনেধৰণৰ নেৰেটিভ এটা অসমত চলোৱা হ'ল যে যোৰহাট কেন্দ্ৰিক কথা বতৰাবোৰ বেছি হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল অসমৰ এই নিৰ্বাচনটোৰ আটাইতকৈ যিটো সমষ্টিক লৈ চৰ্চা চলিছিল, সেই সমষ্টিটো আছিল যোৰহাট। কাৰণ যোৰহাটত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছিল যে যোৰহাটক লৈ শাসকীয় দলটোৰ সকলো নেতা কৰ্মী ব্যস্ত হৈ পৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে তাত প্ৰায় 20খন সভা কৰিছে। প্ৰতাপশালী মন্ত্ৰীবোৰে তাত 120-150লৈকে সভা কৰিছে। গতিকে যোৰহাট কেন্দ্ৰিক আলোচনা হোৱাটো বৰ স্বাভাৱিক কথা। যোৰহাট কেন্দ্ৰিক আলোচনা হ'বই। প্ৰথমতেই যোৰহাট কেন্দ্ৰিক কথাখিনি পাতিব বিচাৰিছোঁ। যোৰহাটৰ বিজয়টো ঐতিহাসিক। কিয় ঐতিহাসিক, আমি সেই কাৰণকেইটা প্ৰথমতে ব্যাখ্যা কৰাটো জৰুৰী। আপোনালোকে যদি নিৰ্বাচনৰ কেইদিনমান আগলৈ ঘূৰি যায়, আপোনালোকৰ মনত পৰিব তেতিয়া গৌৰৱ গগৈয়ে নগাঁৱৰ পৰা ইলেকশ্যন খেলিব বুলি এটা খবৰ বজাৰত উলিয়াই দিয়া হৈছিল। খবৰটো কোনে উলিয়াইছিল সেই কথা মই নকওঁ, কিন্তু সেই খবৰটোৰ অন্তৰ্নিহিত কথাটো এনেকুৱা আছিল যে গৌৰৱ গগৈয়ে মিয়াৰ ভোটেৰে, যিহেতু নগাঁও সমষ্টি সংখ্যালঘু অধ্যুষিত অঞ্চল, সংখ্যালঘু অধ্যুষিত এটা সমষ্টি, তাৰ পৰা গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিব আৰু নিৰ্বাচনত মিয়াৰ ভোটেৰে গৌৰৱ গগৈ সাংসদ হ'ব। এই যিটো কথা গৌৰৱ গগৈক মিয়াৰ প্ৰতিনিধি হিচাপে উপস্থাপন কৰাৰ যিটো কথা, এই কথাটো কোৱা হৈছিল। যাৰ বাবে সেই সময়ছোৱাটো আমি এটা কথা বাৰে বাৰে কৈছিলোঁ, গৌৰৱ গগৈ এটা শক্তিশালী সিদ্ধান্ত ল'ব লাগে, তেখেতে যোৰহাটৰ পৰা ইলেকশ্যন খেলিব লাগে। গৌৰৱ গগৈ যোৰহাটৰ পৰা ইলেকশ্যন খেলিলে। তাৰ পাছৰ পৰিৱেশটো আপোনালোকে মন কৰক। তাৰ পাছত কংগ্ৰেছৰ যিবোৰ নেতা যোৰহাট সমষ্টিৰ অন্তৰ্গত আছিল, তেওঁলোকক এজন এজনকৈ বিজেপিলৈ লৈ যোৱা হ'ল। ৰাণা গোস্বামী গ'ল, সুশান্ত বৰগোহাঁই তাৰ আগে পাছে গৈছে, ৰূপজ্যোতি কুৰ্মী গৈছে আৰু সামগ্ৰিকভাৱে বিস্মিতা গগৈ গৈছে। এই গোটেই সমষ্টিটোত যিবোৰ সমষ্টি বিজেপিৰ হাতত নাছিল, তাৰ নেতাসকলক লৈ গ'ল। শৰদ বৰকটকীৰ পুত্ৰগৰাকী গৈছে, অনুজ বৰকটকী। সামগ্ৰিকভাৱে এনে এটা পৰিৱেশ সৃষ্টি কৰা হ'ল যে যোৰহাটত বিজেপিৰ জয় নিশ্চিত। তাৰ পাছত আগ্ৰাসী প্ৰচাৰ আহিল। আগ্ৰাসী প্ৰচাৰ ইমান বেছি চলিল যে সমগ্ৰ নিৰ্বাচনটো বিজেপিয়ে নিজেই যোৰহাট কেন্দ্ৰিক কৰি পেলালে, অসমৰ ৰাইজে কৰা নাই। বিজেপিৰ নেতাসকল ইমান যোৰহাটলৈ গ'ল, ইমান যোৰহাটৰ কথা বতৰা ক'লে, যাৰ বাবে নিৰ্বাচনটো যোৰহাট কেন্দ্ৰিক তেওঁলোকেহে কৰিছে, অসমৰ ৰাইজে নাই কৰা। গতিকে তেওঁলোকে যোৰহাটৰ যুঁজখনক গৌৰৱ গগৈ বনাম তপন গগৈৰ যুঁজৰ পৰা পৰিৱৰ্তিত কৰি বিজেপি বনাম গৌৰৱ গগৈ কৰিলে, হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ কৰিলে, যাৰ বাবে যোৰহাটৰ ফলাফলটোক লৈ আজি অসমৰ মানুহ ব্যস্ত হৈছে। এতিয়া যদি বিজেপিয়ে এই কথাটোক লৈ আক্ষেপ কৰে যে তেওঁলোকে অসমত ইমান ভাল প্ৰদৰ্শন কৰাৰ পাছতো আমি কিয় যোৰহাটত তেওঁলোকৰ পৰাজয়ৰ কথা পাতিছোঁ, এইবাবেই সেই আক্ষেপটো কৰা ভুল। কাৰণ যুঁজখন আছিল দুগৰাকী সাংসদৰ মাজত, তপন গগৈ বনাম গৌৰৱ গগৈ। আপোনালোকে ইমান তাত সময় ইনভেষ্ট কৰিলে, আপোনালোকে তাত ইমান বেছি প্ৰচাৰ কৰিলে, যাৰ বাবে যুঁজখন হাই ভল্টেজ হ'ল, যাৰ বাবে যুঁজখন ইমান এটা পৰ্যায়লৈ গ'ল যে সেই যুঁজখনক লৈ মানুহে বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এই আটাইবোৰ প্ৰত্যাহ্বান নেওচি গৌৰৱ গগৈ তাত বিজয়ী হৈ অহাটো, আৰু কেৱল বিজয়ী হৈ অহাই নহয়, গৌৰৱ গগৈয়ে যোৰহাটৰ অন্তৰ্গত যিকেইটা বিধানসভা সমষ্টি আছে, এটা সমষ্টিক বাদ দি, মাজুলীক বাদ দি আটাইকেইটা সমষ্টিত লিড লৈ জিকিছে। মানে এই কথাটোৱে বিজেপিৰ সাংগঠনিক ভেটি, বিজেপিৰ ভোটসমূহ আছে নাই, এই প্ৰশ্নবোৰক লৈও কিন্তু সন্দেহ আনিছে, যাৰ বাবে গৌৰৱ গগৈৰ বিজয়ৰ কথা আমি পতাটো জৰুৰী। আমি ক'ব খোজো যে গৌৰৱ গগৈৰ সন্মুখত এটা এতিয়া ঐতিহাসিক দায়িত্ব আছে। দায়িত্বটো কি? দায়িত্বটো হৈছে যোৰহাটৰ নতুন মানুহখিনিয়ে, নতুন প্ৰজন্মই গৌৰৱ গগৈক বিশ্বাস কৰিছে। আমাৰ বয়সৰ ল'ৰা ছোৱালীৰ ভোটেৰে গৌৰৱ গগৈ এটা সপোন, সৎ সপোন এটা যিহেতু দেখুৱাইছিল, তেওঁ জিকিছে। এতিয়া কিন্তু গৌৰৱ গগৈয়ে যদিহে তেখেতে আগতে যিদৰে অসমত কম সময় দিয়ে, আগতে যিদৰে নিজৰ সমষ্টিত কম সময় দিয়ে, এই অভিযোগবোৰ যদি এতিয়া উত্থাপন হয়, তেতিয়া কিন্তু 26ত কংগ্ৰেছৰ দিগদাৰ হ'ব। এই যিকেইটা সমষ্টিত আজি তেওঁ লিড লৈছে, এই সমষ্টিকেইটাৰ বাবে যদি তেওঁ কাম নকৰে, 26ত কিন্তু তাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সেইবাবে গৌৰৱ গগৈয়ে সেই ঐতিহাসিক দায়িত্বটো বুজি যোৰহাটৰ বাবে কাম কৰাটো দৰকাৰ। মানুহে হিমন্ত বিশ্ব শৰ্মাৰ এই গোটেই বাহিনীটোক প্ৰত্যাখ্যিত কৰি যোৰহাটৰ মানুহে গৌৰৱ গগৈক বাছি লোৱাটো যিহেতু ঐতিহাসিক কথা এটা, গতিকে
গৌৰৱ গগৈৰ যিটো দায়িত্ব, তেখেতে যোৰহাটক লৈ কিদৰে কাম কৰে, যোৰহাটক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ কিদৰে কাম কৰে, এই গোটেই কথাটোতেই কিন্তু এই বিজয়ৰ মূল্যটো নিৰূপণ কৰা হ'ব, এই বিজয়ৰ মূল্যটো নিৰূপণ কৰিব পৰা যাব। যোৰহাটৰ গোটেই নিৰ্বাচনটোৰ আৰু এটা বৰ ডাঙৰ বিন্দু আছে, যিটো মেছেজ আমি ভালকৈ অনুধাৱন কৰাটো জৰুৰী। যোৰহাটত আমি যেনেকুৱা প্ৰচাৰ দেখিছিলোঁ, যিমান দাম্ভিকতা অহংকাৰেৰে ভাৰতীয় জনতা পাৰ্টীৰ মন্ত্ৰীসকলে প্ৰচাৰ কৰিছিল, যোৰহাটত কিন্তু সেই দাম্ভিকতা ব্যৰ্থ হৈছে। আপোনালোকে যদি যোৰহাটৰ ফলাফলটোক একপক্ষীয়ভাৱে বিচাৰ কৰিবলৈ চায়, এই কথাখিনি বিচাৰ কৰিব নোৱাৰি। এইটো বৰ গুৰুত্বপূৰ্ণ বিন্দু এটা, কাৰণ অসমৰ ৰাজনীতিত ইমান বেছি অহংকাৰ, ইমান বেছি দাম্ভিকতা আমি আগতে দেখা নাছিলোঁ। যোৰহাটত এগৰাকী মন্ত্ৰীয়ে গৈ মন্তব্য কৰি আহিছিল, যদি যোৰহাটত গৌৰৱ গগৈ নিজিকেতো পদত্যাগ কৰিব। এই ধৰণৰ দাম্ভিকতা, এই ধৰণৰ অহংকাৰ, এই অহংকাৰ দাম্ভিকতাক কিন্তু যোৰহাটৰ মানুহে প্ৰত্যাখ্যান কৰিছে, যিটো ভাৰতীয় জনতা পাৰ্টীৰ বাবে এটা ডাঙৰ মেছেজ এইবাবেই, কাৰণ অসমত যদি ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ দৰে দাম্ভিকতা, অহংকাৰ, উত্তৰ প্ৰদেশৰ দৰে ৰাজনীতি কৰিব খোজে, এই ৰাজনীতি যে অসমৰ মানুহে গ্ৰহণ নকৰে, সেই বাৰ্তাটোও কিন্তু যোৰহাটৰ পৰা আহিছে। গতিকে যোৰহাট কেন্দ্ৰিক কথাবোৰ তেনেকুৱা। এতিয়া আমি সামগ্ৰিকভাৱে অসমৰ কেইটামান মূল কথা পাতিব বিচাৰিছোঁ। মই আশা কৰিম আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। অসমত বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিলে নে নাই, যদি মোক এটা বাক্যত এই প্ৰশ্নটোৰ উত্তৰ দিব লগা হয়, একে বাক্যত এটা উত্তৰ দিব পৰা যায় যে অসমত বিজেপিৰ প্ৰদৰ্শন ভাল। যিটো সময়ত সমগ্ৰ ভাৰতত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA এটা সংকটৰ সন্মুখীন হৈছে, তেওঁলোকৰ আসন কমিছে, উত্তৰ প্ৰদেশত তেওঁলোকৰ যথেষ্ট আসন কমিছে, ৰাজস্থানত আসন কমিছে, পশ্চিমবংগত আসন কমিছে, সামগ্ৰিকভাৱে বিজেপিয়ে কিন্তু অসমত উত্তৰ পূবত তেওঁলোকৰ আসন কমিছে। এই কথাটোত আপোনালোকে মন দিব, উত্তৰ পূবত এটা সময়ত 25খনৰ ভিতৰত অধিকাংশ আসন বিজেপিয়ে পায়, এইবাৰ নাই পোৱা। তাৰ পাছতো তেওঁলোকে কিন্তু অসমত ভাল প্ৰদৰ্শন কৰিছে। অসমৰ 11টা সমষ্টিত NDAৰ প্ৰাৰ্থী বিজয়ী হৈছে, যিটো সময়ত যোৱা নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থী আছিল 9 গৰাকী, মানে 2019ত। এইবাৰ কিন্তু তেওঁলোকে 11 গৰাকী প্ৰাৰ্থীক জিকাইছে, যিটো সময়ত সামগ্ৰিকভাৱে ভাৰতত NDA মিত্ৰজোঁটে এটা সংকটৰ সন্মুখীন হৈছে। এই কথাটো কিন্তু আমি বিশ্লেষণ কৰিব লাগিব। এইভাবে বিশ্লেষণ কৰিব লাগিব, আমি যদি কেৱল যোৰহাটত বিজেপি পৰাজিত হোৱা বুলি, ধুবুৰীত বিজেপি পৰাজিত হোৱা বুলি, নগাঁৱত বিজেপি পৰাজিত হোৱা বুলি এই ধৰণৰ নেৰেটিভ এটা সৃষ্টি কৰোঁ যে বিজেপি অসমত দুৰ্বল হ'ল, এই কথাটো কিন্তু ভুল। কাৰণ যিকেইটা সমষ্টিত তেওঁলোক জিকিছে, 11টা সমষ্টিত, সেই সমষ্টিৰ ৰাইজে কিন্তু বিজেপিকে নিৰ্বাচিত কৰিছে, যাৰ বাবে বিৰোধী মিত্ৰজোঁটে যদি এই ধৰণৰ বিশ্লেষণ এটা কৰে যে এই সমষ্টিকেইটাত আমি জিকিলো, যাৰ বাবে বিজেপি এতিয়া সংকটত, এই চিন্তাটো ভুল। এই কথাটোৱে আমি দ্বিতীয় শিক্ষা হিচাপে ল'ব পাৰোঁ যে অসমত এতিয়াও কিন্তু বিজেপি সাংগঠনিকভাৱে বাকী সমষ্টিবোৰত শক্তিশালী হৈ আছে। যোৰহাট আৰু ধুবুৰী, নগাঁও এই 3টা সমষ্টি বাদ দি আন সমষ্টিবোৰত বিজেপিৰ সাংগঠনিক ভেটি ভাল। গতিকে 26ত একে আশাৰে বিজেপি পৰাজিত হ'ব বুলি যিটো নেৰেটিভ, এই নেৰেটিভটো ভুল নেৰেটিভ। এই ক্ষেত্ৰত বিৰোধী দলবোৰে নতুনকৈ কাম কাজ কৰাৰ, যোৰহাটত যিদৰে গৌৰৱ গগৈৰ মুখখন এখন সৎ মুখ, এখন নতুন মুখ, এই মুখখনে মানুহক আকৰ্ষিত কৰিব পাৰিলে বাকী সমষ্টিবোৰত যদিহে ভাল মুখ বিৰোধী পক্ষই আগবঢ়াই নিদিয়ে, তেতিয়া কিন্তু এই নিৰ্বাচনত আমি যিদৰে দেখিলোঁ যে 11খন আসনত বিজেপিয়ে জয়ী হ'ল, এই ফলাফলে আমি কিন্তু দেখিম। তৃতীয় কথাটোলৈ আহোঁ, আৰু এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এই নিৰ্বাচনটোৰ আৰু এটা অসমত মেছেজ কি? মেছেজটো হৈছে যে অসমৰ সংখ্যালঘু জনতাই AIUDFক নস্যাৎ কৰিছে। কেৱল ধুবুৰীত 10 লাখ ভোটত আজমল পৰাজিত হোৱাটো এতিয়া বাতৰি হৈছে, কিন্তু আপোনালোকে যদি নগাঁৱৰ AIUDF প্ৰাৰ্থী আমিনুল ইছলামে পোৱা ভোটৰ সংখ্যা চায়, আপোনালোকে যদি কৰিমগঞ্জৰ AIUDFৰ প্ৰাৰ্থীগৰাকীৰ ভোটৰ সংখ্যা চায়, এই কথা স্পষ্ট হৈ যাব যে সামগ্ৰিকভাৱে সংখ্যালঘু মানুহে কিন্তু AIUDFক নস্যাৎ কৰিছে। তেওঁলোকৰ যিটো ৰাজনীতি, জৰা ফুকাৰ ৰাজনীতি, তেওঁলোকৰ যিটো ৰাজনীতিৰ কৌশল, এই কৌশলটোক নস্যাৎ কৰিছে, যাৰ বাবে সংখ্যালঘু জনতাই একপক্ষীয়ভাৱে কংগ্ৰেছক ভোট দিছে। যাৰ বাবে এক কথাত এই ধৰণৰ কথা এটা ক'ব পাৰি যে এতিয়া সংখ্যালঘু ভোটবোৰ একপক্ষীয়ভাৱে কংগ্ৰেছলৈ গৈছে, যাৰ বাবে কংগ্ৰেছ 26ৰ নিৰ্বাচনৰ বাবে সংখ্যালঘুৰ ভোটেৰে কিন্তু পৰিবেষ্টিত হৈ আছে। গতিকে অসমৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি, AIUDF যদি নাথাকে, AIUDFৰ প্ৰাৰ্থীসকল যদি নাথাকে, বিজেপিয়ে অসমত হিন্দু সাম্প্ৰদায়িক ৰাজনীতি কৰিব পাৰিবনে নাই? কাৰণ যদিহে মুছলমান সাম্প্ৰদায়িক ৰাজনীতি নহয়, এটা ফালৰ পৰা কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি চলিব নোৱাৰে। মেৰুকৰণৰ ৰাজনীতি যদি হ'ব লাগে, এটা বিপৰীত মেৰুৰ পৰাও মেৰুকৰণ হ'ব লাগিব। গতিকে অসমৰ ৰাজনীতিত আমি এতিয়া নতুন এটা সমীকৰণ হয়তো দেখিম, নতুন এটা ৰাজনৈতিক কৌশল হয়তো দেখিম, যাৰ বাবে সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে এই নিৰ্বাচনে এটা মেছেজ দিছে। অন্ততঃ সংখ্যালঘু মানুহবোৰে সংখ্যালঘু অঞ্চলৰ পৰা
আজমলৰ যিটো জৰাফুকাৰ ৰাজনীতি, সেই ৰাজনীতিক নস্যাৎ কৰি তেওঁলোকে এটা মেছেজ দিছে যে সংখ্যালঘু ৰাজনীতিৰ বাবে অসমত নতুন সমীকৰণৰ প্ৰয়োজন হৈছে। এই গোটেই কথাটো এই নিৰ্বাচনৰ আৰু এটা ডাঙৰ মেছেজ। এইবাৰ আন এটা কথালৈ আহিব বিচাৰিছো। গৌৰৱ গগৈ নিৰ্বাচনৰ বিজয়টোক লৈ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল, বিৰোধী মিত্ৰজোঁটৰ সদস্যসকল যথেষ্ট উৎফুল্লিত হৈছে, যিটো স্বাভাৱিক কথা। গৌৰৱ গগৈয়ে ইমান এখন প্ৰত্যাহ্বানমূলক যুঁজ জিকি অহাটো, ইমান বেছি প্ৰতিদ্বন্দ্বিতা থকা এখন যুঁজ জিকি অহাটো এটা ডাঙৰ খবৰ, ডাঙৰ কথা। কিন্তু আপোনালোকে যদি আন সমষ্টিবোৰলৈ চায়, আন সমষ্টিৰ ফলাফলসমূহলৈ চায়, বিশেষকৈ গুৱাহাটী, দৰং, ওদালগুৰি, কাজিৰঙা এই ধৰণৰ সমষ্টিবোৰৰ প্ৰদৰ্শনলৈ যদি আপোনালোকে মন কৰে, লখিমপুৰলৈ যদি আপোনালোকে মন কৰে, এই সমষ্টিবোৰত কিন্তু এটা কথা একেবাৰে খোলাকৈ আমি পাতিছোঁ, খোলাকৈ পৰ্যবেক্ষিত হৈছে যে এই সমষ্টিবোৰত কংগ্ৰেছ বা বিৰোধী মিত্ৰজোঁটে যি হাৰত নিজৰ শক্তি প্ৰদৰ্শন কৰিব লাগিছিল, যি হাৰত সংগঠন শক্তিশালী কৰিব লাগিছিল, এই ধৰণে সংগঠন শক্তিশালী কৰিব নোৱাৰাৰ বাবে, এইদৰে সংগঠনে কাম নকৰাৰ বাবে আজি তেওঁলোকে কিন্তু মুখ ঠেকেচা খাবলৈ সক্ষম হৈছে। এই সমষ্টিবোৰত যদিহে আমি ভাল প্ৰচাৰ দেখিলোহেঁতেন, ভাল সাংগঠনিক দক্ষতা দেখিলোহেঁতেন, নিশ্চিতভাৱে এই সমষ্টিবোৰতো প্ৰতিদ্বন্দ্বিতা হ'লহেঁতেন। কিন্তু আপুনি যদি কাজিৰঙাৰ যিটো মাৰ্জিন, সেই মাৰ্জিনটোলৈ চাই, গুৱাহাটীৰ মাৰ্জিনটোলৈ চাই, আপোনালোকে যদি আন সমষ্টি, শোণিতপুৰৰ দৰে সমষ্টিৰ মাৰ্জিনলৈ চাই, এটা কথা স্পষ্ট হৈ যায় যে তাত NDA বা বিজেপিৰ যিটো সাংগঠনিক দক্ষতা, এই দক্ষতাক কিন্তু কংগ্ৰেছে চুব পৰা নাই। যাৰ বাবে অসমৰ নিৰ্বাচনত, অসমৰ এই লোকসভা নিৰ্বাচনটোত NDAৰ যিবোৰ ষ্ট্ৰং হোল্ড আছিল, য'ত বিজেপিৰ কাৰ্যকৰ্তা, য'ত বিজেপিৰ সাংগঠনিক দক্ষতা ভাল, তাত ভাল মুখ বা ভাল প্ৰাৰ্থী নথকাৰ বাবে, ভাল মুখৰ প্ৰাৰ্থী নথকাৰ বাবে, শক্তিশালী প্ৰতিদ্বন্দ্বিতা নোহোৱাৰ বাবে এক কথাত এই সমষ্টিবোৰত কিন্তু বিজেপিয়ে অনায়াসে নিজৰ যুঁজ সংগঠিত কৰিছে, যুঁজ জয়ী হৈছে। যাৰ বাবে এই নিৰ্বাচনটোৱে বিৰোধী পক্ষক কিন্তু এটা ৱেক আপ কল দিছে, বিৰোধী মিত্ৰজোঁটক এটা এই ধৰণৰ ৱেক আপ কল দিছে, যদিহে তেওঁলোকে ভাল প্ৰাৰ্থী 26ত প্ৰক্ষেপ নকৰে, ভাল প্ৰাৰ্থীক লৈ, ভাল সাংগঠনিক দক্ষতা, ভাল সাংগঠনিক ৰণনীতিক লৈ নিৰ্বাচনত নানামে, অসমত কিন্তু ভাৰতৰ প্ৰেক্ষাপট বেলেগ, অসমত কিন্তু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনক প্ৰতিহত কৰাটো যথেষ্ট কষ্টকৰ হ'ব। এই বাৰ্তাটো কিন্তু এই নিৰ্বাচনৰ পৰা আহিছে। শেষত আৰু এটা বৰ গুৰুত্বপূৰ্ণ বাৰ্তা এই নিৰ্বাচনে দিছে, যিটো কথা আমি পতাটো দৰকাৰ। ডিব্ৰুগড়, আপুনি যদি সামগ্ৰিকভাৱে 2024 লোকসভা নিৰ্বাচনৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটটো চাই, এই কথাটোক লৈ মই আকৌ এটা ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আনিম, য'ত আমি বিতংকে পাতিম। এই নিৰ্বাচনটোৰ মূল বাৰ্তাটো কি? মূল বাৰ্তাটো হৈছে যে এই নিৰ্বাচনত ভাৰতীয় মানুহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলসমূহক নস্যাৎ কৰি আঞ্চলিক শক্তিৰ কাষলৈ উভতি গৈছে। আপোনালোকে যদি বিহাৰলৈ যায়, বিহাৰত আজি JDUৱে উত্থান লাভ কৰিছে। নীতিশ কুমাৰ আজি এনেকুৱা এটা পৰ্যায়ত আছে যে নীতিশ কুমাৰে বিচৰা মতে আজি প্ৰধানমন্ত্ৰী হ'ব। আপোনালোক যদি অন্ধ্ৰপ্ৰদেশলৈ আহে, তাত তেলেগু দেশম পাৰ্টি, চন্দ্ৰবাবু নাইডুৰ পাৰ্টিটোৱে ইমান বেছি ভাল প্ৰদৰ্শন কৰিছে যে চন্দ্ৰবাবু নাইডুৱে আজি প্ৰাইম মিনিষ্টাৰ নিৰ্বাচন কৰিব পৰা পৰ্যায়লৈ গুচি গ'ল। আপোনালোক যদি ৱেষ্ট বেংগললৈ আহে, তাত কিন্তু TMCয়ে, তৃণমূল কংগ্ৰেছে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। সামগ্ৰিকভাৱে তামিলনাডুৰ কথা মই নাপাতোৱেই, তামিলনাডুত DMK ভাল প্ৰদৰ্শন কৰিছে। এই নিৰ্বাচনটোত আঞ্চলিক শক্তিৰ উত্থান কিন্তু আমি দেখিবলৈ পাইছো, যাৰ বাবে ভাৰতৰ চৰকাৰখন পুনৰবাৰ এখন মিত্ৰজোঁটৰ চৰকাৰ, কোয়েলিশ্যন গভৰ্ণমেণ্ট হ'বলৈ গতি কৰিছে। তাৰ বিপৰীতে অসমৰ যদি আঞ্চলিক শক্তিৰ কথা পাতে, অসমৰ কিন্তু আঞ্চলিক শক্তিয়ে যিটো সময়ত এটা সুযোগ পাইছিল এই নিৰ্বাচনটোত, য'ত অসমৰ মানুহে, ভাৰতৰ মানুহে আঞ্চলিক শক্তিক আগুৱাই দিছিল, অসমত কিন্তু সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ত যথেষ্ট মাৰ্জিনত জয়ী হৈছে, যিটো অসমৰ আঞ্চলিক শক্তিসমূহৰ বাবেও কিন্তু এটা ৱেক আপ কল। এইভাবে ৱেক আপ কল, বিজেপিক যদিহে পৰাজিত কৰিব লাগে, এই কথাটো এই নিৰ্বাচনে অন্তত প্ৰমাণ কৰিলে যে আঞ্চলিক শক্তিয়েহে বিজেপিক পৰাজিত কৰিব পাৰে, কংগ্ৰেছৰ সমৰ্থন লাগিব। কিন্তু আঞ্চলিক শক্তি যেতিয়ালৈকে সংগঠিত নহয়, আঞ্চলিক শক্তিৰ সাংগঠনিক ভেটি যেতিয়ালৈকে ভাল নহয়, আঞ্চলিক শক্তিয়ে স্পষ্ট ৰণনীতি লৈ যেতিয়ালৈকে নিৰ্বাচন নেখেলে, বিজেপিক প্ৰতিহত কৰাটো টান। গতিকে 26ৰ বাবে সাজু হোৱা অসমৰ বিৰোধীৰ বাবে এইটো এটা স্পষ্ট নিৰ্দেশ, জনতাই দিয়া স্পষ্ট নিৰ্দেশ যে আঞ্চলিক শক্তিক শক্তিশালী কৰিব লাগিব, সাংগঠনিক কাম কাজ কৰিব লাগিব। কেৱল আৰু কেৱল ভাষণবাজিৰে আঞ্চলিক শক্তি অসমত চলিব নোৱাৰে, এই কথাটো এই নিৰ্বাচনে স্পষ্ট কৰিছে। শেষত এই কথা এটা ক'ব পাৰি যে এই নিৰ্বাচনটোৱে ভাৰতৰ যে মূল চকীদাৰ, ভাৰতৰ যে মূল ৰক্ষক, ভাৰতৰ জনতা, এই কথাটো আকৌ এবাৰ আমাক সোঁৱৰাই দিছে। আপুনি মই বিশ্লেষণ কৰিব পাৰোঁ, টিভি ষ্টুডিঅ'ত বহি আমি ডাঙৰ ডাঙৰ কথা ক'ব পাৰোঁ, নেতাই ডাঙৰ ডাঙৰ ভাষণ দিব পাৰে, কিন্তু ভাৰতীয় গণতন্ত্ৰৰ আচল ৰক্ষক যে ভাৰতৰ জনতা, ভাৰতীয় গণতন্ত্ৰৰ আচল ৰক্ষক যে ভাৰতৰ সাধাৰণ জনতা, এই কথাটো আকৌ এবাৰ নিৰ্বাচনটোৱে প্ৰতীয়মান কৰিছে।
এই কথাই ক'ব পাৰি অসমৰ বাবে এই 5টা পইণ্ট যদিহে আমি মূল নিৰ্বাচনী বিন্দু বুলি ভাবোঁ, তেতিয়াহ'লে এটা কথা আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমত 2026ৰ যি নিৰ্বাচন, এই নিৰ্বাচন অত্যন্ত প্ৰত্যাহ্বানমূলক হ'ব। শেষত আৰু এটা বিন্দুৰ কথা কওঁ, যিটো বিন্দুৰ কথা মই ইতিমধ্যে এটা ভিডিঅ'ত কৈছোঁ। এই নিৰ্বাচনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামগ্ৰিকভাৱে যিটো ৰণকৌশল, এই ৰণকৌশল যদিও অসমত সফল হৈছে, উত্তৰ পূবত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰণকৌশল ব্যৰ্থ হৈছে। যিটো সময়ত হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূবৰ 25খন আসনৰ অধিকাংশ আসন এটা সময়ত বিজেপিক দিব পাৰিছিল, এইবাৰ কিন্তু দিব পৰা নাই। এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ পূবৰ চাণক্য বুলি কোৱা হয়, কিন্তু তেওঁৰ সেই চাণক্যৰ যিটো ৰূপ, সেই ৰূপটো উত্তৰ পূবত পৰ্যবেক্ষিত হোৱা নাই, যাৰ বাবে উত্তৰ পূবৰ কেইবাখনো আসন, মণিপুৰৰ 2খন আসন, নাগালেণ্ডৰ আসনখন, এই আসনবোৰ NDA মিত্ৰজোঁটৰ সলনি বিৰোধীয়ে লাভ কৰিছে, যিটো এটা বৰ ডাঙৰ মেছেজ। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো প্ৰচাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো উত্থান, এই উত্থানত কিন্তু এইবোৰ প্ৰতিবন্ধকতা। একে সময়ত যদি আপোনালোকে উজনি অসমৰ ডিব্ৰুগড় সমষ্টিটোলৈ গুচি যায়, তাত দেখিবলৈ পাব যে সৰ্বানন্দ সোণোৱালে নিজৰ ভেটি কিন্তু সংৰক্ষিত কৰিলে, নিজৰ ভেটি কিন্তু শক্তিশালী কৰিলে। গতিকে অসমৰ ৰাজনীতি, ভাৰতীয় জনতা পাৰ্টিত যিদৰে আমি এটা মেৰুৰ ৰাজনীতি দেখিছিলোঁ, তাত কিন্তু এতিয়া বিপৰীত মেৰু এটা আহিব। ভাৰতীয় জনতা পাৰ্টিটো আমি পুৰণি আৰু নতুনৰ যিখন সংঘাত দেখিছিলোঁ, এই সংঘাতখন কিন্তু নতুন নিৰ্বাচনটোৱে, এই নিৰ্বাচনটোৱে আৰু বেছি এক্সেলাৰেট কৰিব, এই সংঘাত আৰু বেছি বৃদ্ধি পাব। এই কথাও কিন্তু এতিয়া স্পষ্ট হৈছে। কংগ্ৰেছে এটা সময়ত যিদৰে বিষমবাদৰ সন্মুখীন হৈছিল, ভাৰতীয় জনতা পাৰ্টিটো কিন্তু এতিয়া সেই সময়বোৰ আহিব পাৰে। তাৰ স্পষ্ট প্ৰমাণ মৃণাল শইকীয়াৰ, খুমটাই বিধায়ক মৃণাল শইকীয়াৰ কথাই ইতিমধ্যে স্পষ্ট কৰিছে। এই সংঘাতক ভাৰতীয় জনতা পাৰ্টিয়ে কেনেকৈ মোকাবিলা কৰে, ভাৰতীয় জনতা পাৰ্টিয়ে নতুন পুৰণিৰ সংঘাতক কিদৰে সম্প্ৰীতিৰে বান্ধে, এই কথাটোৱে নিৰ্ভৰ কৰিব যে 2026ত এই দলটোৱে কিমান শক্তিশালীভাৱে নিৰ্বাচন খেলিব পাৰে, কিমান শক্তিশালীভাৱে মানুহৰ কাষলৈ যাব পাৰে। আশা কৰিম আপোনালোকে এই বিশ্লেষণখিনি শুনি ভাল পাইছে, আৰু মই জানো বহু কথাত আপোনালোক একমত নহ'ব, বহু কথাত একমত হ'ব, কিন্তু সঁচা অৰ্থত নিৰ্মুখভাৱে এই কথাখিনি পতাটো জৰুৰী আছিল। কাৰণ আমি যিমান বাগধাৰা দেখিছোঁ, যিমান নেৰেটিভ দেখিছোঁ, আটাইবোৰ নেৰেটিভ উদ্দেশ্য প্ৰণোদিত, আটাইবোৰ নেৰেটিভ হয় কংগ্ৰেছক ভাল পোৱা মানুহে কৰিছে, নহয় বিজেপিক ভাল পোৱা মানুহে কৰিছে। গতিকে তাত বৰ বেছি সত্যতা আমি বিচাৰি পোৱা নাই। সেইবাবে মোৰ মনৰ কথাখিনি আপোনালোকক ক'লোঁ। মই নাজানো মোৰ কথাখিনি আপোনালোকে ভাল পালে নে শুদ্ধ বুলি ভাবিছে নে ভুল বুলি ভাবিছে, সেই কথা মোৰ উদ্দেশ্যও নহয়। কিন্তু নিৰ্বাচনটো হৈ যোৱাৰ পাছত অসমক নিৰ্বাচনটোৱে দিয়া মেছেজকেইটা আমি পতাটো জৰুৰী আছিল, সেইবাবে এই কথাখিনি পাতিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে আন্তৰিকতাৰে বাট চাব। ধন্যবাদ। বিতংকৈ পাতিম।